বন্ধুসকল, ইতিহাসলৈ চালে জাপান বহুবাৰ বিপদজনক ভূমিকম্প আৰু সুনামিৰ কবলত পৰিছে। যদিও ভূমিকম্প আৰু সুনামিৰ পৰা সম্পূৰ্ণৰূপে পৰিহাৰ কৰাটো অসম্ভৱ, তথাপিও জাপানৰ হাতত ইয়াৰ সন্মুখীন হোৱাৰ বাহিৰে আন কোনো উপায় নাই। বিগত 1300 বছৰত জাপানত প্ৰায় 143টা সুনামি সংঘটিত হৈছে আৰু তাৰ ফলত 1 লাখৰো অধিক লোকৰ মৃত্যু হৈছে। আটাইতকৈ ধ্বংসাত্মক সুনামি 1741 চনত সংঘটিত হৈছিল আৰু সেই সময়ত ঢৌৰ উচ্চতা আছিল 90 মিটাৰ। দুখৰ বিষয়টো হৈছে যে সময়ৰ লগে লগে জাপানত সুনামিৰ আশংকা বাঢ়িছে। কেৱল 2022 চনতে 300ৰো অধিক ভূমিকম্পৰ তথ্য পোৱা গৈছে। কিছুমান দিন আনকি এদিনতে 3-4টা ভূমিকম্প সংঘটিত হৈছিল। বিশ্বৰ একমাত্ৰ দেশ জাপান, য'ত ভূমিকম্প ইমানেই সাধাৰণ যে আকাশচুম্বী ঘৰবোৰক ভূমিকম্প প্ৰতিৰোধী কৰি তোলাটো বাধ্যতামূলক হৈ পৰিছে। 2000 চনৰ পৰা 2022 চনলৈকে জাপানে 5 বাৰকৈ সৰু ডাঙৰ সুনামিৰ সন্মুখীন হৈছে। ইয়াৰে 2011 চনৰ সুনামি আছিল আটাইতকৈ মাৰাত্মক। 2011 চনৰ 11 মাৰ্চত অচেনিয়া উপদ্বীপৰ 72 কিলোমিটাৰ পূৰ্বে 9.1 প্ৰাবল্যৰ ভূমিকম্পই 55 মিটাৰ উচ্চতাৰ ঢৌৰ সৃষ্টি কৰিছিল আৰু সেইটো আছিল জাপানৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী ভূমিকম্প। এই সুনামিৰ বাবে 2 লাখৰো অধিক লোক গৃহহীন হৈ পৰিছিল আৰু 15,000 লোকে প্ৰাণ হেৰুৱাইছিল। এই দুৰ্যোগে জাপানৰ $235 বিলিয়ন ক্ষতি সাধন কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল দুৰ্যোগ হিচাপে পৰিগণিত হয়। জাপানৰ ভৌগোলিক অৱস্থানে ইয়াক সুনামিৰ সহজ বলি কৰি তুলিছে। ই প্ৰশান্ত মহাসাগৰৰ ৰিং অফ ফায়াৰ নামেৰে জনাজাত অঞ্চলত অৱস্থিত, য'ত বিশ্বৰ প্ৰায়বোৰ সক্ৰিয় আগ্নেয়গিৰি আৰু টেকটনিক প্লেট পৰি আছে। জাপানে নিজৰ উপকূলীয় চহৰসমূহ সুৰক্ষিত কৰাৰ বাবে দশক ধৰি প্ৰচেষ্টা চলাই আহিছে। 1964 চনত বিধ্বংসী আমফানৰ পিছত জাপানে নিজৰ উপকূলীয় চহৰসমূহৰ কাষে কাষে সাগৰীয় দেৱাল নিৰ্মাণৰ সিদ্ধান্ত লয়। 2011 চনৰ সুনামিৰ পিছত জাপানে এই দেৱালসমূহক অধিক শক্তিশালী আৰু ওখ কৰাৰ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে $12 বিলিয়ন বাজেট নিৰ্ধাৰণ কৰা হয়। এই দেৱালবোৰ বিশেষভাৱে সুনামিৰ ঢৌৰ চাপ সহ্য কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ উপৰিও হটস্পটৰ স্থানত সাগৰীয় ঢৌ ভাঙি যোৱা যন্ত্ৰ নিৰ্মাণ কৰা হৈছে, যিয়ে ঢৌৰ চাপ হ্ৰাস কৰাত সহায় কৰে। জাপানে সুনামিক 2টা স্তৰত ভাগ কৰে। প্ৰথম স্তৰৰ সুনামি যি প্ৰতি 50 পৰা 60 বছৰ মূৰে মূৰে ঘটে, আৰু দ্বিতীয় স্তৰৰ সুনামি যি প্ৰতি শহ বা হাজাৰ হাজাৰ বছৰৰ মূৰে মূৰে এবাৰহে ঘটে। এই সাগৰীয় দেৱালবোৰে 100% সুৰক্ষা দিব নোৱাৰে যদিও ই মানুহক নিৰাপদ স্থানত উপনীত হ'বলৈ সময় দিয়ে। আশা কৰোঁ বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু বহুত লাইক আৰু লগতে শ্বেয়াৰ কৰিব।